morning students. মই discuss কৰিছো আজি dehydration reactions. Dehydrationৰ wordটোৰ meaning আমি খুব সৰুৰ কালৰ পৰাই শিকি আহিছো যে dehydrations মানেই হৈছে removal of molecule of water. যদি এটা কম্পাউণ্ডৰ পৰা অ্যালকোহল মলিকুল যদি বা ওয়াটাৰ মলিকুল যদি মই ৰিমুভ কৰিব পাৰো অ্যালকোহলৰ পৰা তেতিয়া অ্যালকোহলৰ ডিহাইড্ৰেচন হৈছে বুলি কম ঠিক একেদৰে যিদৰে আমাৰ বডিৰ পৰা পানী যদি উলাই যায় যিকোনো কাৰকত যদি আমাৰ পানী লুজ কৰো আমাৰ বডিত থকা যিখিনি পানী সেইখিনি যদি আতৰি যায় তেতিয়া তাক ডিহাইড্ৰেচন হোৱা বুলি কয় আৰু ঠিক একেদৰে অ্যালকোহল বিলাকতো ডিহাইড্ৰেচন হ'ব পাৰে OH গ্ৰুপ থাকিলেই জানা যে অ্যালকোহল আৰু সেই অ্যালকোহলৰ কাষত যদি হাইড্ৰোজেনটোক যদি লৈ যায় OH তেতিয়া ঠিক বনিব ওয়াটাৰ মলিকুল বনিব আৰু থাকি যোৱা কম্পাউণ্ডটো এই গিটাৰ মাজত এটা কি আহিব they will form a double bond so এটো হৈ গল ডাবল বন্ডেড কম্পাউণ্ড এই ৰিঅ্যাকশনস টু হবৰ কাৰণে আমি প্ৰটিক এসিড ইউজ কৰিম প্ৰটিক এসিড বুলি কোৱাৰ লগে লগে যিবিলাকক ওচৰত হাইড্ৰোজেন থাকে সেইবিলাকে হৈছে প্ৰটিক এসিড উদাহৰণ স্বৰূপে কনসেন্ট্ৰেটেড H2SO4 H3PO4 HBr ৰ পৰা আদি কৰি অজস্ৰ এসিড যিবিলাকৰ ওচৰত হাইড্ৰোজেন থাকিব আৰু নহলে আমি কিছুমান কেটালিস্ট ইউজ কৰিব পাৰো যিবিলাকৰ ভিতৰত এনহাইড্ৰাছ জিংক ক্লোৰাইড আছে এলুমিনিয়া আছে এটসেট্ৰা যিখিনি আমি ইউনিট 13 স্কুল 11 ক্লাস 11 ত আমি অলৰেডি সেইখিনি ষ্টাডি কৰা গৈছে জিংক ক্লোৰাইড বা এলুমিনা দিলো এই ধৰণৰ ৰিঅ্যাকশনস তো হ'ব পাৰে ইয়াত ৰিঅ্যাকচনটোত H+ যে লিখা গৈছে H+ এ কি বুজাইছে এসিডৰ বুজাইছে গতিকে আমি এসিডক লৈ ডিসকাশনটো ৰাখিছো এই বিক্ৰিয়াটো এতিয়া মন কৰা ইয়াত কাৰ্বন যেহেতু দুটা আছে গতিকে দুটা থকাৰ কাৰণে কি হৈ গল ইথানল so ethanol undergoes dehydrations by heating it with concentrated H2SO4 at 443 Kelvin মনত ৰাখিবা এই টেম্পাৰেচাৰটো খুব প্ৰয়োজন হ'ব আমি নেক্সট এই টেম্পাৰেচাৰ যদি কমাও তেতিয়া কিন্তু ই এলকিন নহৈ ইথাৰো দিবগে পাৰে গতিকে টেম্পাৰেচাৰৰ ওপৰত বহুত গুৰুত্ব আছে ইয়াত গতিকে সেইখিনি আজি আমি ডিসকাশনৰ কাৰণে লোৱা নাই অৱশ্যে আমি নেক্সট সেশনত এটোৰ ওপৰত ডিসকাশনস ৰাখিম যে কেনেকৈ টেম্পাৰেচাৰ ৰিলেট চেঞ্জ হলে আমাৰ প্ৰবলেম হ'ব পাৰে বিক্ৰিয়াটো হ'বৰ কাৰণে ইথানলৰ যেটো ৰিঅ্যাকশন মেকানিজম হেতু মই ষ্টাডি কৰিছো এতিয়া এই বিক্ৰিয়াত যেটো OH আছে সেই OH ৰ গ্ৰুপটোৰ ওচৰত ইলেক্ট্ৰনৰ সংখ্যাগতভাৱে বেছি আছে অক্সিজেনৰ ওচৰত আৰু H+ আয়ন হৈ আছে যেটো আয়নত ইলেক্ট্ৰন কম আছে গতিকে হাইড্ৰোজেনৰ ওচৰত যেতিয়া ইলেক্ট্ৰন কম আছে হি ইলেক্ট্ৰন বিচাৰিব আৰু বিচাৰিবলৈ হি ওচৰত কাক পালে এলকোহলত আৰু এলকোহলত কাৰ ওচৰত ইলেক্ট্ৰন বেছি আছে এতিয়া কাৰ্বন নে অক্সিজেন ডেফিনিট যে অক্সিজেনৰ ওচৰত বেছি আছে যদি অক্সিজেনৰ ওচৰত বেছি সংখ্যক ইলেক্ট্ৰন থাকে H+ টো অক্সিজেনৰ ওচৰলৈ আহিব গতিকে সেই কাৰণে এই হাইড্ৰোজেনটো কোত আহিছে অক্সিজেনৰ ওচৰলৈ আহিলে কিন্তু অহাৰ লগে লগে এই অক্সিজেনৰ কি হৈ গল আগতকে ইলেক্ট্ৰন কমি গল যাৰ কাৰণে ইয়াত পজিটিভ আহিলে বা তোমালকে মন কৰা ইয়াত বান্ধনী আগতে কেইডাল আছিল আগতে বান্ধনী আছিল দুডাল আগতে এইফালে এডাল বান্ধনী এইফালে এডাল বান্ধনী দুডাল আছিল কিন্তু এতিয়া 1 2 3 এডাল বাহি গল বাহি যোৱাটো বুজাবৰ কাৰণে আমি কি দিলো প্লাস সাইন দিলো এইটোকে কোৱা হ'ব প্ৰোটনেটেড মানে এই হাইড্ৰোজেন ইট কৰাটো কয় প্ৰোটনেটেড আৰু হেতুৱে হল গৈ এলকোহল ইয়াত এই যেটো গ্ৰুপ সেই গ্ৰুপটোৰ নাম হৈছে ইথাইল আৰু H3O+ টোকে কয় অক্সোনিয়াম আয়ন গতিকে এটো অক্সোনিয়াম আয়ন ইথাইল অক্সোনিয়াম আয়ন on the very next step the protonated alcohol protonated যেটো alcohol ইয়াত যেটো H+ যেটো আছে সেই alcoholটোত বা protonated যেটো alcohol আমি পালো এই যেটো পাৰ্ট এতিয়া
O plus থকা সেই alcoholটোক এই O plus টো break up হ'ব to remove and water গতিকে ইয়াত কি হৈছে সোৱা গতিকে ইয়াত এই যেটো OH bond সেই বন্ডাল এতিয়া কি হৈছে ভাগি গৈছে এই বন্ডাল ব্ৰেক আপ হৈছে ইয়াত দুটা ইলেক্ট্ৰন আছিল দুইটাই অক্সিজেনে লৈ গল গতিকে অক্সিজেনৰ ওচৰত আগৰ দুটা আৰু এতিয়াৰ দুটা লগ লাগি হি এটা ওয়াটাৰ মলিকুল ফৰ্ম কৰিলে সো এই মলিকুলটো সম্পূৰ্ণৰূপে তাৰ পৰা আঁতৰি আহিছে যেটো আমি ইয়াত এই মলিকুলছটো পাইছো যেটো থাকি গল খেইছোৱা হৈ গল ইয়া আৰু ইয়াত এই বন্ডাল যেহেতু ব্ৰেক হল ব্ৰেক হোৱাৰ কাৰণে আমি ইয়াত কি পালো এটা প্লাস সাইন পালো means less electron আৰু এটুকে কোৱা হ'ব কাৰ্বোকেটায়ন বুলি আমি এটু কম এটু কি বুলি কম কাৰ্বোকেটায়ন so this is the formation of carbocation আৰু এই কাৰ্বোকেটায়নৰ ষ্টেবিলিটি লৈ আমাৰ বহুতখিনি কথা আহিব আজি মই এইবিলাকৰ ওপৰত অকমান এক্সটেনসিভ ষ্টাডি লৈছো গতিকে পিছত আমি এটু দেখুৱাম কেনেকে কাৰ্বোকেটায়নৰ ষ্টেবিলিটি লৈ প্লে এক্সপেক্টেড কেতিয়াবা নহয় কিন্তু তোমালোকে বোৰ্ড এক্সামৰ কাৰণে ইথানলৰ মেকানিজমটো চালেও হ'ব বাকি বিলাকৰ প্ৰয়োজন নাই কিন্তু ফৰ এন্ট্ৰেন্স পাৰপজ যিখিনি আছে সেইখিনি এইখিনিতে শেষ কৰি নথবা ইয়াতকে আৰু ওপৰত যাব লাগিব গতিকে এতিয়া নেক্সট স্টেপত কি হ'ব যে হি ইমিডিয়েটলি যেটো কাৰ্বনৰ স্পৰত প্লাস আছে এইটো কাৰ্বনৰ ওপৰত প্লাস আছে তাৰ ইমিডিয়েটলি যেটো নেক্সট কাৰ্বন তাৰ মানে ইয়াত এইটো কাৰ্বন আহিল এইটো যদি মই আলফা মাৰ্ক কৰো এইটো হৈ যাব মোৰ কাৰণে বিটা সো ইয়াত থকা হাইড্ৰোজেন এটাত আতৰি এইটো ধৰণে আহিব সো ইয়াত থকা ইলেক্ট্ৰন দুটা এতিয়া কাৰ্বনৰ ইয়ালে গুছি আহিল গুছি অহাৰ কাৰণে ইয়াত মই কি পালো এডাল নতুনকে বন্ধনী পালো সেই বান্ধনীডালে হৈ গল ডাবল বন্ড আৰু হেতুৱে হৈ গল ইথিন গতিকে শেষৰ স্টেপত কি হ'ব এলিমিনেশন অফ proton বা elimination reactions গতিকে এই ৰিঅ্যাকশনস গিটা তোমালোকক স্টেপ ওয়াইজ লিখিবলৈ লাগিব মেকানিজমত এতিয়া তোমাক এটা ৰিঅ্যাকশন দিছে মেকানিজম লিখিব ধৰি লোৱা এই ৰিঅ্যাকশনসটোই দিছে এই কম্পাউন্ডটোক তুমি protonations কৰিল ওকে সৰি এই ৰিঅ্যাকশনটো এতিয়া কেনেকে H2SO4 দিলে কি হ'ব ইয়াৰ যদি নাম সোৱা 1 2 3 4 তাৰ মানে বিউটানল সো এটোৰ নাম হল বিউটেন ড্যাশ 1 ড্যাশ অল কিন্তু ইয়াত এতিয়া দুটা গ্ৰুপস আছে মিথাইল 2 আৰু 3 পজিশনত সো 2,3 ডাইমিথাইল বিউটেন হ'ব ইয়াৰ নাম বিউটেন 1 অল এতিয়া এই ৰিঅ্যাকশনসত আগৰ দৰে একেই তোমালোকে মন কৰা প্ৰথম কি কৰিলা protonation so protonation কোড হ'ব OH ত হ'ব so OH কি হৈ যাব OH2 হল বাকি যিবিলাক লাগি থাকিব সেইবিলাক as it is থাকিব next stepত কি হ'ব formation of carbocation ইয়াত carbocation form হ'ব কেনেকে form হ'ব OH2 ৰ বন্ডালৰ পৰা আতৰি যাব so OH2 জিডাল বন্ড সেই বন্ডাল ইয়াত ব্ৰেক হ'ব গতিকে ইয়াত কি পাম আমি প্লাস পাম so হেতুৱে হল ইয়াত কিন্তু যেতিয়া তুমি এই কম্পাউন্ডটো পালা এই কম্পাউন্ডটো এতিয়া মন কৰিবা এইখিনিৰ পৰা OH2 আছিল এটো প্লাস গতিকে ইয়াত যেতিয়া OH2 আতৰি গল এই বান্ধনীডালৰ সৈতে আতৰি গল গতিকে প্লাসটো কোত আহিব ডেফিনিটলি ইয়াত আহিব প্লাস এতিয়া যদি এটুক মন কৰা এটু কাৰ্বন কাৰ্বন এইবিলাক সব কাৰ্বন এটু মেকানিজম জেনাৰেলি এন্ট্ৰেন্সৰ কাৰণে খুবই ইম্পৰ্টেন্ট গতিকে হেতু কাৰণে মই এটু ডিসকাস কৰি দিছো দেই গতিকে এইবিলাক খুব দৰকাৰ এই মেকানিজমটো গতিকে ইয়াত এতিয়া মন কৰা এই যেটো কাৰ্বন সেই কাৰ্বনটো যদি মন কৰা ইয়াত লংগেষ্ট চেইন হৈ গল এডাল আমাৰ কাৰণে লংগেষ্ট চেইন ফৰদাতে মই এটু ষ্ট্ৰেইট আকিলো এটা দুটা তিনটা চাৰিটা শেষৰ কাৰ্বনটোত আছে প্লাস এই দুটা কাৰ্বনত আৰু দুটা কাৰ্বন লাগি আছে এতিয়া এই কম্পাউন্ডটো যদি তুমি সোৱা এই কম্পাউন্ডৰ এটো হৈ গল এতিয়া 1 ডিগ্ৰী এটো কি হৈ গল এটো হৈ গল 1 ডিগ্ৰী কাৰ্বোকেটায়ন 1 ডিগ্ৰী কাৰ্বোকেটায়ন 1 ডিগ্ৰী কাৰ্বোকেটায়ন হৈ গল এইটো এটা যদি এটো 1 ডিগ্ৰী হয় ইজ ইট স্টেবল ডেফিনেটলি নট এটো আনস্টেবল হ'ব আনস্টেবল এটা যদি এটো আনস্টেবল হয় ইয়াত স্টেবল কোনটো হ'ব ডেফিনেটলি 2 ডিগ্ৰী নাইবা 3 ডিগ্ৰী হ'ব হয়নে ইয়াত কি আছে এটা হাইড্ৰোজেন আছে সেই হাইড্ৰোজেনটো ইয়ালে শিফট হ'ব পাৰে মাইগ্ৰেট হয় যেটো ক'ব হাইড্ৰাইড শিফট যেটো ক'ব হাইড্ৰোজেনটো
কব হাইড্ৰাইড শিফট হয় আতৰি যায় ইয়াৰ পৰা ইয়ালে যদি আতৰি যায় কি পাম আমি চোৱাচোন সো এটো ইয়াত গৈ পেলা হাইড্ৰোজেনটো গুছি গল ইয়ালে সো ইয়াত কি আহিব প্লাস আহিব বাকি কাৰ্বন ভাগে এজ ইট ইজ থাকিলে সো এই ধৰণৰ কিছুমান শিফটিং হ'ব পাৰে যদি শিফটিং হৈ যায় ডেফিনেটলি এটো কি পালো 3 ডিগ্ৰী কাৰ্বকেটাইন পাই গলা সো এই 3 ডিগ্ৰী কাৰ্বকেটাইন কি হৈ গল ষ্টেবল আৰু হেতু কাৰণে মন কৰা ইয়াত আমি এটো এই ধৰণে লিখিছো আৰু হেতু কাৰণে প্ৰডাক্ট আমাৰ কোড পসিবল হ'ব ডবল বন্ডাল এতিয়া হাইড্ৰোজেনটো আছে ইয়াত এই বস্তুটো ইয়ালে গুছি যাব হাইড্ৰোজেন সো হেতু কাৰণে আমি ডবল বন্ড ইয়াত পাইছো নট হিয়াৰ সো কিছুমান বহুত কথা আছে সেই কথাবিলাক বহুত ডিটেইল ষ্টাডি ইয়াত কৰিবলগীয়া থাকে এন্ট্ৰেন্সৰ পাৰপসত গতিকে এই কথাবিলাক তোমালোকে জানিব লাগিব আৰু সেইখিনি জানিলেহে তোমালোকে এই বস্তুবিলাকক আৰু এক্সটেনসিভ ষ্টাডি হ'ব মই এটোৰ ওপৰত আৰু ৰিঅ্যাকশনস লৈছো গতিকে লাহে লাহে আমি সেইখিনিও আকৌ ডিসকাশনস কৰিম যিখিনি এন্ট্ৰেন্সৰ এইম ৰখা নাই এইখিনি নোট ডাউন কৰিব নালাগে এইখিনি বিশেষ ইম্পৰ্টেন্স নাই ফৰ দা স্কুলিং ইতে তুমি এটোত কোৱেশ্চন যদি আহে পৰীক্ষাত কেনেকৈ আহিব সো এটোত কি দিছে ৰাইট দা মেকানিজম অফ এসিড ডিহাইড্ৰেচন অফ ইথানল টু ইল ইথিন বুলি আমি এনেকৈ কৰিম মই প্ৰথমতে ইথানল আকিলো H+ দিলো এসিড মই হাইড্ৰোজেন বিলাক আকিব ইচ্ছা কৰা নাই আৰু নেক্সট যত মই নতুনকে লগাম হেতুহে লিখিছো সো এটো হৈ গল সো এইখিনি প্ৰায় এইখিলেকে যেটো স্টেপ এটো কোৱা যাব protonation next stepত এটো কিয়ালে যোৱা দেখম ব্ৰেকআপ হ'ব এই বন্ডাল এতিয়া নাই সো এইখিনি প্ৰায় এইখিলেকে কম কাৰ্বকেট ফৰ্মেশন অফ কাৰ্বকেটাইন যেটো হৈ গল আমাৰ স্টেপ 2 নেক্সট স্টেপত এটো যেটো কাৰ্বন আছে তাৰ এটো যেটো প্লাস আছে হেতু আলফা নেক্সট ওয়ান উড বি বিটা তাত হাইড্ৰোজেন থাকিব লাগিবই ইয়ালে যাব সো এটো কব ডি protonations সো এটো আৰু এই স্টেপটোৰ নাম হৈছে ডি protonation so that's all so এটো ধৰণে ইজি আৰু আগত আমি মেকানিজম এটোৰে ডিসকাশন কৰিছোই গতিকে সেই ধৰণে লিখিবা স্টেপ ওয়াইজ লিখা এটা সিঙ্গল স্টেপত লিখা এটো তোমাৰ কথা আৰু যেটো আটাইতকৈ ইম্পৰ্টেন্ট এতিয়া তোমালোকৰ পাৰপসত হেতু হল গৈ যে সেকেন্ডাৰী বা টাৰসিয়াৰী এলকহল বিলাক বেছি এক্টিভ গতিকে অৰ্ডাৰ অফ ৰিএক্টিভিটি টাৰসিয়াৰী বেছি হ'ব কম্পেয়াৰ টু সেকেন্ডাৰী কম্পেয়াৰ টু প্ৰাইমেৰী যেটো আমি ৰিঅ্যাকশন ওয়াইজও সালো আমি গম পাইছো যে ইয়াত যত 85% এসিড দিলে হয় ইয়াত কিন্তু 25% দিলে হ'ব আৰু কাৰণটো এটাই যে এই যেটো আমাৰ 85% this one is a 2 ডিগ্ৰী আৰু এই যেটো এটো হৈছে এটা 3 ডিগ্ৰী গতিকে 2 ডিগ্ৰী লৈ পেলে আমি কি পাইছো এলকিন পাইছো 3 ডিগ্ৰী লৈও আমি কি পাইছো এলকিন পাইছো কিন্তু this time that will be the more faster and under the milder conditions আর তার বেসিক রিজন তো হইছে এটোই যে 3 ডিগ্রি কার্বোকেটাইন মোর স্টেবল দেন 2 ডিগ্রি এন্ড 1 ডিগ্রি কার্বোকেটাইন এটা কারণে টারসিয়ারি অ্যালকোহলস আর ইজিয়েস্ট টু ডিহাইড্রেট নেই টারসিয়ারি অ্যালকোহল সো এইখিলেকে বেসিক নলেজ এইখিলেকে প্ৰত্যেকে নোট ডাউন কৰা মাকল হাইড্ৰাইড শিফট বা মিথাইল শিফটৰ পোৰশনটো আমাক নালাগে হেতু তোমালকৰ এন্ট্ৰেন্সৰ কাৰণেহে ইম্পৰ্টেন্স হ'ব গতিকে এইখিনিয়ে হৈ গল আমাৰ ৰিঅ্যাকশনস এতিয়া মই নেক্সট স্টেপত গৈছো যিখিনি আমি এন্ট্ৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট সেইখিনি চাও এটো বোর্ড লেভেলৰ কোৱেশ্চনে গতিকে এটো তোমালোকে সোৱা প্ৰথম দিছে 1 মিথাইল সাইক্লোহেক্সানল গতিকে this one is a 1 মিথাইল একত আছে মিথাইল সো এটো ইয়াতে আছে হেক্সানল গতিকে এক নম্বৰটোতে থাকিব এটো গতিকে ইয়াত যেতিয়া তুমি H+ দিলা সো ডেফিনেটলি কি হ'ব ইয়াত মিথাইলটো থাকিব আৰু এটো প্লাস আহিব এটো কোন ডিগ্ৰী 3 ডিগ্ৰী কাৰ্বোকেটাইন সো আনডাউটেডলি ইয়াৰ নেক্সট হাইড্ৰোজেন টু আলফা পজিশন এটো
এটো হবো বিটা এটো ইয়ালে শিফট হবো আৰু তাৰ পৰা আমি কি পাম এই ধৰণে আমি কম্পাউন্ডটো পাম আৰু ইয়াত ডবল বন্ড থাকিব ইয়াত মিথাইল সো এইটোৱে হৈ গল আমাৰ প্ৰডাক্ট সো ফাৰ্স্ট স্টেপ কি হৈ গল protonation মই ইটো কৈছে দুটা স্টেপ কন্টিনিউ কৰিলো ইয়াতে ফাৰ্স্ট স্টেপ হল protonation সেকেন্ড স্টেপ হল ফৰ্মেশন অফ কাৰ্বকেটায়ন থাৰ্ড স্টেপত আহিল আৰু যদি তোমাৰ 3 ডিগ্ৰী দেখিছা এলকহলটো তেতিয়া ডাইৰেক্ট সেই জায়গাত ডবল বন্ড দি দিবা বিশেষ আৰু কোৱেশ্চনস নাথাকে এবাৰ আহিল বিউটেন 1 অল সো মিথেন ইথেন প্ৰপেন বিউটেনত আছে 1 অল গতিকে ইয়াত মই H+ দিলো দিয়াৰ লগে লগে এটা দুটা তিনটা চাৰিটা ইয়াত অক্সিজেন এফালে H এফালে H গতিকে এটো হৈ গল প্লাস সো এটো হৈ গল protonation part to step 1 protonation হল নেক্সট স্টেপত কি কৰিম ইয়াৰ পৰা ইয়ালে যাব সো এটো হ'ব ডি এটো হ'ব ফৰ্মেশন অফ কাৰ্বকেটায়ন formation of carbocation 1 2 3 4 ইয়াত আহি গল প্লাস সো এই বিলাক হাইড্ৰোজেন as it is নিজৰ জায়গাত সেই ধৰণেৰে থাকিব এটুত সো এটো আমি পালো নেক্সট এটি এই যেটো হাইড্ৰোজেন ইয়াত আছে হেতু ইয়ালে মাইগ্ৰেট কৰিব সো দ্যাট এটুকে আমি কম ৰিএৰেঞ্জমেন্ট যেটো বুজাবলে কাৰ্চিনডাল মাৰি এই ধৰণেৰে এনেকে গুল এটা দিব লাগে যেটো কব হাইড্ৰাইড শিফট ঠিক আছে হাইড্ৰাইড টু শিফট হোৱাৰ কাৰণে আমি ইয়াত এই ধৰণৰ এটা প্ৰডাক্ট পাম এটা ইয়াত আহি যাব প্লাস এই বিলাকত আহি গল হাইড্ৰোজেন খিনি ইয়াত এই ধৰণেৰে আহি গল সো কিমান ইজি ওয়ে তোমালকে এইবিলাক বস্তু কৰিব পাৰা কোনো অসুবিধাই নাই এইবিলাক দেই ইয়াত হাইড্ৰোজেনটো এতিয়া ইয়াত সো ইয়াত কি হ'ব নেক্সট এই যেটো পজিশন যদি আলফা নেক্সট হ'ব এটো বিটা এটো বিটা এটো এলিমিনেশন ৰিঅ্যাকশন গতিকে এটো ইয়ালে আহি যাব অহাৰ লগে লগে আমি কি পাম ইয়াত ডাবল বন্ড পাম গতিকে ডাবল বন্ড উইল বি হিয়াৰ নট এফালে না যায় অলৰেডি আমি সেইজেফ ৰুল পঢ়িছো গতিকে এলিমিনেশনৰ হেতুৱে হৈ গল প্ৰডাক্ট সো এটো হৈ গল বিউট 2 ইন আহিব আৰু ইয়াত আহিব 1 cyclohexane 1 methyl cyclohexane so এই দুটা প্রোডাক্ট নেক্সট তোমালোকক এটা দিছে propene to all দিছে গতিকে এটো অবশ্যই কনভাৰ্জনস এটো আমি অলৰেডি কৰিছোই গতিকে প্ৰপিনৰ পৰা propane to all বনাবলে আমি কি দিব লাগে H+ দিব লাগে হেতু তোমালোকে জানাই protonations আগৰ অবশ্যই এটো ৰিঅ্যাকশনস তো আগত আমি কৰিলুই এটো প্ৰথমতেই তোমাৰ এটো হৈছে হাইড্ৰেশন ৰিঅ্যাকশন দে এটো ডি প্ৰপোৰ্শনেশন এটো ডিহাইড্ৰেশনস নহয় গতিকে প্ৰথম আহে এটো ইয়াত তোমাৰ ষ্টেবল এটো পজিশনত হাইড্ৰোজেন সোমাই আৰু ইয়াত অক্সিজেন সোমাব ইয়াত অক্সিজেন সোমাব OH হ'ব ইয়াত OH2 হ'ব এটো হ'ব প্লাস আৰু এটো কন্টিনিউ কৰি ইয়াত OH2 2 নম্বৰটো সোমাই বা এটো আপুনি গতিকে এটো তোমালোকে কি দিবা H2SO4 বা তেনেকে তোমালোকে কৰিব পাৰিবা তোমালোকৰ পৰীক্ষাত খুব এক্সট্ৰিমলি আহে এন্ট্ৰেন্সত দেই গতিকে এন্ট্ৰেন্সত হেবিলাক খুব বেছিকে আহে গতিকে এই কথাটোকে মই ইয়াত দেখুৱাই দিছো আকৌ এবাৰ চাই লোৱা সো প্ৰথম ডিসকাস কৰিছো মই এবাৰ এতিয়া হাইড্ৰাইড শিফট ইন ডিটেইলস সো এই যেটো OH গ্ৰুপ কি ললে H2 ললে আৰু অক্সিজেনে ললে লোৱাৰ লগে লগে ইয়াত কি হৈ গল -H2 হৈ উলাই গুছি গল গতিকে প্লাস পালো এটো গতিকে এই যেটো প্লাস থকা কাৰ্বন হেতু যদি মন কৰা এতিয়া তাৰ দুখন হাতত কি আছে এইফালে আছে কাৰ্বন এইফালে আছে কাৰ্বন তললে আছে এটো তাৰমানে এটো হৈ গল মোৰ 2 ডিগ্ৰী কাৰ্বকেটায়ন যেতিয়া এই ধৰণৰ 2 ডিগ্ৰী হয় তাৰ ওচৰে পাজৰে 3 ডিগ্ৰী কাৰ্বকেটায়ন হোৱাৰ পসিবিলিটি আছে নেকি আমি চাব লাগিব দেখিছো এই হাইড্ৰোজেনটো ইয়াৰ পৰা যদি ইয়ালে শিফট কৰাব পৰা যায় তেতিয়া আমি কি হৈ গল ইয়াত আমি 2 ডিগ্ৰী পাব পাৰো এইটো হাইড্ৰোজেন ইয়ালে গুছি আহিল এই প্লাসটো তেতিয়া ইয়ালে গুছি আহিল আৰু যদি মন কৰা এতিয়া এখন দুখন তিনিখন হাততেই কাৰ্বন অৰ্থাৎ এইটো কি হৈ গল 3 ডিগ্ৰী কাৰ্বকেটায়ন আমি পাই গলো নেই গতিকে সেকেন্ডাৰী কাৰ্বকেটায়নটো কি হলে গুছি গল টাৰসেৰী কাৰ্বকেটায়নলে শিফট হল সেই কাৰণতে এইটো এতিয়া ষ্টেবল হৈ গল হোৱাৰ লগে লগে আমি কি কৰিম এই হাইড্ৰোজেনটো ইয়ালে গুছি আহিব যাৰ কাৰণে আমি কি পালো ডাবল বন্ড পাই গলো হল সো হেতু আমি কি হৈ গল ডাবল বন্ড পালো
সো ডবল বন্ড পালে আমাৰ এই কাৰ্বনটো এতিয়া হেতু কাৰণে কি হৈ গল এই প্ৰডাক্টটো আমাৰ ফৰ্ম হ'ব মোৰ সাবস্টিটিউটেড কিন্তু যদি আগৰ কন্ডিশনসটো হয় বা ডিপ্ৰোটনেশনত যদি আমি এটো ইয়াৰ পৰা যদি হাইড্ৰোজেনটো যায় এইখিনিত থকা যদি হাইড্ৰোজেনটো যায় তেতিয়া কি হ'ব কি ইমান ষ্টেবিলিটি আমি দিব নোৱাৰে এইখিনিৰ পৰা যদি যায় দেই এইটো যদি ইয়ালে শিফট হয় তেতিয়া আমি কি পাম এটো পাম যেটো লেস সাবস্টিটিউটেড হ'ব আৰু হেতু কাৰণে এটো মাইনৰ প্ৰডাক্ট হ'ব যেটো আমি গুৰুত্ব নিদু হ'ব গতিকে সদায় হেতু এক্সিকিউট কৰিবা যে 3 ডিগ্ৰী কাৰ্বকেটায়ন এটা ফৰ্ম হোৱাৰ পসিবিলিটি আছে নেকি যদি আছে তেতিয়া হলে আমাৰ শিফট হ'ব হাইড্ৰাইড শিফট হ'ব বা মিথাইল শিফটও হ'ব পাৰে বেলেগ বিলাক গ্ৰুপ নহয় গতিকে ইয়াত এতিয়া মন কৰা এটো এতিয়া হৈ গল মিথাইল শিফট এটা দেখুৱাইছো এবাৰ সো এইবিলাকক ক'ব এলকাইল শিফট আৰু এলকাইল গ্ৰুপটো ইয়াত হ'ব গৈ মিথাইল মন কৰা এতিয়া এই পাৰ্টটোত OH ৰ লগত H2SO4 ৰ যেটো খেল OH ৰ লগত যেটো এটো খেল OH আছে আৰু OH ৰ লগত তুমি এতিয়া যদি মন কৰা ই হাইড্ৰোজেনটো ইনটেক কৰিলে কৰাৰ লগে লগে কি পালা ইয়াত হৈ গল কাৰ্বন পজিটিভ হৈ গুছি গল সো কাৰ্বকেটায়ন ইয়াত ফৰ্ম হল যদি কিবা কাৰণত ইয়াত কোনো ধৰণৰ হাইড্ৰাইড বা মিথাইল শিফট নহয় তেতিয়া হলে কি হল ই যে ইমিডিয়েটলি এই যেটো কাৰ্বন এটো হৈ গল আলফা এটো হৈ গল বিটা তাত লাগি থকা যি তিনিটা হাইড্ৰোজেন আছে সেই তিনিটাৰ এটা ইয়ালে গুছি আহিলে অহাৰ লগে লগে কি পাইবা এটো কাৰ্বন এইফালে CH3 ইয়াত এটা CH3 তলত এটা CH3 আৰু এই কাৰ্বনটো আৰু এই কাৰ্বনটোৰ মাজত কি হৈ গল ডবল বন্ড আহি গুছি গল এই হাইড্ৰোজেনটো এজ ইট ইজ থাকিলে হাইড্ৰোজেনটো ইয়াত এৰি খাই গল গতিকে ইয়াত থকা হাইড্ৰোজেনটো এটো ইয়াত থকা হাইড্ৰোজেনটো এটো গতিকে এই ধৰণে তোমাক এটো প্ৰডাক্ট পসিবল হ'ব কিন্তু ইয়াত যদি মন কৰা এই ডবল বন্ডত সাবস্টিটিউয়েন্ট মা এলকাইল সাবস্টিটিউয়েন্ট মাত্ৰ এটা আছে মাত্ৰ এই গ্ৰুপটো এলকাইল গ্ৰুপ ৰেজ বাকি তিনিটা হাইড্ৰোজেন গতিকে এইটোৱে অনলি প্ৰডাক্ট ইয়াত ফৰ্ম হৈছে ইমিডিয়েটলি যেতিয়া আমি এটোকে নেক্সট স্টেপত যদি এতিয়া সোৱা এনেকুৱাও হ'ব পাৰে যে এই যেটো CH3 গ্ৰুপ হেতু ইয়ালে সাবস্টিট ইয়ালে গুছি যাব পাৰে যেটো কোৱা হ'ব এলকাইল শিফট আৰু হি ইয়ালে অহাৰ লগে লগে এটো সোৱা প্লাসৰ জায়গাটো ইয়ালে গুছি আহিলে আৰু ইয়াত আহি গল প্লাস এবাৰ কি পালা এবাৰ কি হৈ গলি 3 ডিগ্ৰী কাৰ্বকেটায়ন যাৰ কাৰণে ই হৈ গল ষ্টেবল হল ষ্টেবল হৈ যোৱাৰ লগে লগে ইয়াত থকা হাইড্ৰোজেনটো বা এই হাইড্ৰোজেনটো এই তিনি দুটাৰ মাজত কোনবা এটা হয় এটো হাইড্ৰোজেন নহয় এটো হাইড্ৰোজেন এতিয়া গুছি যাব যদি এটো যায় ইয়াত ডবল বন্ড যদি এটো যায় ইয়াত ডবল বন্ড গতিকে তাত ডবল বন্ডটো এটো আৰু ইয়াৰ যদি হয় এফালে যদি যায় তেতিয়া এটো হ'ব বা এফালে যেটোৱে তোমালোকৰ পৰজি কিন্তু লাষ্টত গতিকে এতিয়া যদি এটো সোৱা তেতিয়ালে ইয়াত কি হৈ গল লেস সাবস্টিটিউয়েন্ট ইয়াত কি হৈ গল মোর সাবস্টিটিউয়েন্ট সো দিস ওয়ান উইল বি মোর প্রোডাক্ট ফ্রম এই ধৰণৰে যদি এটা কমপ্লিট গ্ৰুপ যদি এনেকে মাইগ্ৰেট হ'ব পাৰে if a group alkyl groups completely migrate to give a stable product stable carbocation then it is called methyl shift generally এই বিলাক হয় আৰু হেতুৱে হৈছে কোৱেশ্চনস এন্ট্ৰেন্সৰ কোৱেশ্চনৰ মেইন টপিক সেটো নে এইবিলাক প্ৰায় ফুটি থাকে নেক্সট এতিয়া ইয়াত সোৱা অন্য আকৌ এটা দেখুৱাইছো হাইড্ৰাইড শিফট এটা ৰিঅ্যাকশনস এবাৰ যদি এইখিনি তোমালোকে এতিয়া লক্ষ্য কৰা এই পাৰ্টটোত OH টো আছে এইখিনি OH এসিড দিয়াৰ লগে লগে আতৰিল প্ৰডাক্ট বনিলে 2 ডিগ্ৰী কাৰ্বকেটায়ন 2 ডিগ্ৰী কাৰ্বকেটায়ন জানা যে লেস ষ্টেবল হয় গতিকে আমি ইমিডিয়েটলি নেক্সট পজিশন চালু এটো কাৰ্বনে প্লাস নি কোনো লাভ নাই গতিকে এটো আমি নাভাবো আমি কোড ভাবিম ইয়াত ভবাৰ লগে লগে ইয়াত কি হৈ গল 3 ডিগ্ৰী কাৰ্বকেটায়ন জেনাৰেট হল হেতু কাৰণে আমি কি কৰিলো ইয়াত থকা হাইড্ৰোজেনটো ইয়ালে আমি শিফট কৰাই দিলো এই হাইড্ৰোজেনটো আৰু সেইটোকে আমি কমো হাইড্ৰাইড শিফট এটো এটা ৰিঅ্যাৰেঞ্জমেন্ট সো হাইড্ৰাইড শিফট টু হোৱাৰ লগে লগে আমি প্ৰডাক্ট আমি তাত পালো প্লাস সাইন আমি তাত পালো ইতে এই পাৰ্টিকুলাৰ কাৰ্বকেটায়নটো ষ্টেবল ইতে ইয়াত কাখৰ হয় এই হাইড্ৰোজেনটো নহয় এই হাইড্ৰোজেনটো এটো যদি আলফা this one is the beta this one is the beta this one is the beta যদি আমি এই2 আৰু এটো কৰো দুইটা একেই পাম সো this one is the product এই হাইড্ৰোজেনটো আৰু এই হাইড্ৰোজেনটোৰ কাৰণে আমি এইটো প্ৰডাক্ট পাম কিন্তু যদি এই পজিশনটোৰ কাৰণে আহে তেতিয়া আমি ইয়াত ডবল বন্ড পাম
আৰু ইয়াত যদি মন কৰা এটা দুটা সাবস্টিটুয়েন্ট এইফালে এটা এলকাইল সাবস্টিটুয়েন্ট কিন্তু ইয়াত যদি মন কৰা ইয়াৰ উপৰ এইফালে এটা আৰু এইফালে এটা গতিকে এই ধৰণে আমি প্ৰডাক্ট বিলাক এক্সপেক্ট কৰিব পাৰিম আৰু সেই ধৰণে ইয়াত আমাৰ দুটা প্ৰডাক্ট ফৰ্ম হ'ব নেই গতিকে তোমালোকে সদায় সাৱধান হ'বা সিম্পলি OH to য'ত দেখিছা তাতেই ডবল বন্ড দি দিলে কিন্তু হাইড্ৰাইড শিফট বা মিথাইল শিফট আহিব পাৰে হেতু কাৰণে বি কশিয়াস নেক্সট এটা কোৱেশ্চনছ লৈছো কেকে ধৰণৰে এই কোৱেশ্চনছটো চোৱা এতিয়া ইয়াত তোমাৰ কি হৈ গল প্ৰথম আমি যেটো স্টাৰ্টিং লৈছো হেতু এই এলকহলটো আমি এজ এ স্টাৰ্টিং আমি ললো এলকহল H2O দিলো গতিকে OH2 হল এই OH গ্ৰুপটো এতিয়া ইয়াৰ পৰা আঁতৰিব গতিকে আমি এইখিনিত কি পালো প্লাস পালো যদি কোনো ধৰণৰ আমি তাৰ একো চেঞ্জ নকৰো আমি এক্সপেক্টেড এইটো কিন্তু ইয়াত পসিবিলিটি 1 ইয়াত হাইড্ৰাইডৰ শিফট হোৱাৰ পসিবিলিটি আছে এই পজিশনত এডাল দুডাল তিনডাল অৰ্থাৎ ইয়াত হাইড্ৰোজেন এটা বাকি আছে সেই হাইড্ৰোজেন ইয়াৰ পৰা ইয়ালে শিফট হ'ব পাৰে যদি শিফট হয় আমি প্লাসটো কত পাম এই কাৰ্বনটো আমি পাম যদি ইয়াত আমি পাও তেতিয়ালে ডাবল বন্ডটো আমি ইয়াত পাম আৰু ডাবল বন্ড হেতু কাৰণে ই কি হৈ গল it will be an giving a major product this is the major expected product of the reactions so সেই ধৰণে তোমালোকে চাই লবা যে 3 ডিগ্ৰী কাৰ্বকেটাইন পাবা নেকি যদি পোৱা তেতিয়ালে হেতুতে লিখিবা নেই এবোৰ বোৰ্ডলে প্ৰিপেয়াৰ কৰা হোৱা নাই এবোৰ ফৰ দা ফাইনেল এন্ট্ৰেন্স এক্সামত এবিলাকে আহে board exam or ebilak tumalke unexpected ebilak nahe same way another eta hydride shift mon koriba yat OH ase yat so সেই ধৰণেৰে আমি OH2 পালো positive আহিলে ইয়াত so which is a secondary carbocation shift কৰিলে hydride shift হল so ইয়াত কি পাম আমি প্লাস টু তেতিয়া আমাৰ কলৈ আহিব ইয়ালে আহিলে so এটো তেতিয়া hydride shift হল shift হোৱাৰ লগে লগে ইয়াত এটি অলপ কথাটো দেখুৱাটো ভুল কৰিছে এই হাইড্ৰাইডটো ইয়ালে শিফট হৈ গল সো ডেফিনেটলি কি হৈ গল ইয়াত এতিয়া প্লাস পালো এইখিনি দেখিছানে সো এই জায়গাত এতিয়া এই হাইড্ৰোজেনটো এইখিনি যেটো আছে হেতু গৈ প্লাই এতিয়া কোট লাগিল গৈ ইয়ালফ লাগিলে গতিকে ইয়ালে হাইড্ৰোজেনটো গুছি গল এটো আৰু ইমিডিয়েটলি নেক্সট স্টেপত এই হাইড্ৰোজেনটো এইখিনিৰ পৰা ব্ৰেক আপ হৈ ইয়ালে ষ্টেবল কৰিলে যাৰ কাৰণে ডাবল বন্ড আমি ইয়াত পাম এইফালে দিবলে আমি না যাও তেতিয়া আমি ৰিঙৰ বাহিৰত পাম গতিকে আমি এটো বেছি ষ্টেবল বুলি আমি ইমাজিন কৰো সো দ্যাট ইজ দা পাৰ্ট সো সেই ধৰণে আমি চেক-জেফ ৰুল ইমপ্লিমেন্ট কৰিলো ম্যাক্সিমাম য'ত হ'ব হেতু গতিকে এই ধৰণৰ এন্ট্ৰেন্স লেভেল বিলাকক এই ধৰণৰ কোৱেশ্চনছ হয় হেতু সাৱধান হোৱা তোমালোকক কোৱেশ্চনছটো অলৰেডি সাইক্লোমিথাইল হেক্সেন 1 অলৰ দিয়া গৈছিলে 1 methyl cyclohexanol যেটো এই ধৰণে মেকানিজম cyclohexanol এটো স্লাইড আমি আগতেই ৰাখিছিলো খালি কিবা ভুলক্ৰমত ইয়ালে গুছি আহিল গতিকে হেতু হেধৰণে প্ৰথম স্টেপ কি এইখিনি পৰা এইখিলেকে protonation second step কি formation of carbocation এটো NCERT textbook questions আৰু next stepত কি ইয়াৰ পৰা ইয়াত এটো হ'ব deprotonation by elimination reaction গতিকে সেই গিটাই পার্ট গতিকে ultimately this will be somehow easy ইমান টাফ নহয় গতিকে হাইড্ৰাইড শিফট বা এইবিলাক কত খালি কনসেন্ট্ৰেট কৰিবা আৰু যিটোৰে হাইড্ৰাইড শিফট আছে একে ধৰণেৰে আৰু এটা খুব ইম্পৰ্টেন্ট ৰিঅ্যাকশনছ আছে যিটো কোৱা হ'ব ৰিং এক্সপানশন যিটো কোৱা হয় ৰিং এক্সপানশনছ আৰু ৰিং এক্সপানশনটো খুব দৰকাৰী এতিয়া ইয়াত চোৱা OH ইয়াত H2SO4 দিলা সেট as usual H2O হল প্ৰডাক্টত প্লাস পালা ইয়াত এই প্লাসটো এতিয়া কোন ডিগ্ৰী 2 ডিগ্ৰী এতিয়া তুমি যদি 3 ডিগ্ৰীলে আনিবলে হয় তেতিয়ালে ইয়াত কি হ'ব এই কাৰ্বনটো যেহেতু 2 ডিগ্ৰী আছে এই বন্ডাল ইয়াত ব্ৰেক আপ হ'ব নেই ব্ৰেক আপ হ'ব কাৰণ ইয়াত কোনো ধৰণৰ হাইড্ৰোজেন নাই সোৱা 1 2 3 4 নেক্সট এইফালে আছে যদি তালে না যায় এটা সম্ভৱ নহয় গতিকে এতিয়া এই C to CH3 হয়তো হেতু তালে যাব পাৰে কিন্তু তালে গলো কি হ'ব চাৰিটাই হৈ থাকিব সাইকেলটো গতিকে সেই তেনেকা অপচন কেতিয়াও নাহে
সদায় এনেকা সাইক্লিক কম্পাউন্ড হয় 5টা বা 6টালে হবলৈ বিচাৰে গতিকে যেহেতু 4টা কাৰ্বন এনেকে বন্ডিং থকাটো আনস্টেবল হয় বা সাইক্লোবিউটেন যদি থাকে হেতু আনস্টেবল হয় হি বন্ডাল ব্ৰেক কৰে গতিকে এই যেটো কাৰ্বনৰ বন্ড আছে কাৰ্বনৰ এতিয়া মন কৰা এই যিডাল বন্ড আছে বন্ডত ইয়াত কাৰ্বন 2 আৰু 3 বা 3 আৰু 4 এই 3-4 বন্ডাল ব্ৰেকআপ হ'ব ব্ৰেকআপ হৈ এই 2 নম্বৰ কাৰ্বনটোত লগ লাগিব গতিকে কি হৈ গল 3 টু ইয়াত 4 টু ইয়াত 2 টু ইয়াত সো গতিকে ইয়াত ব্ৰেকআপ কৰি 3-4 থকা বন্ডাল ডাইৰেক্ট কোড গুছি গলগে এতিয়া ইয়াত গুছি গলগে এই বন্ডাল ব্ৰেকআপ হলে খিনি আৰু এই 4 নম্বৰটো গৈ কোড লাগিল ইয়াত 3 টু এজ ইউজুৱেল থাকিল গতিকে 3 টু এটো ইয়াত লাগি থকা গ্ৰুপটো এটোৱে ইয়াত থকা ইতে প্লাসটো কলৈ আহিব 3 লে গুছি আহে এটো গতিকে সেই ধৰণৰে ই কি হৈ গল 5টালে গুছি গল সো এটোকে কি বুলি কব এই স্টেপটোত ring expansion ইয়াত 4টা আছে ইয়াত কিন্তু 5টা আছে সো এই 5টা হোৱাৰ লগে লগে ring টো এক্সপান্স হল আৰু নেক্সট স্টেপত তোমালকে সেজেক প্ৰডাক্ট গতিকে এজ ইউজুৱেল গতিকে ৰিঅ্যাকশনটো আকৌ ভালকে চাবা নিজে ড্ৰ কৰিবা যেটো ইমান সহজ নহয় গতিকে ড্ৰ কৰি নিজে এবাৰ ট্ৰাই কৰিবা এবাৰ যদি বুজি নোপোৱা আকৌ কৰি চাবা লিখিবা এটো বিশেষ টান নহয় ইয়াত এনিমেশনস দেখবলৈ অলপ অসুবিধা গতিকে তোমালকৰ এটোত বোন এক্সপানশন হ'ব এনেকা দেখিলেই গম পাবা যদি এনেকে সাইক্লিক থাকে 5টা 4টা অপচন বিলাক যেহেতু এন্ট্ৰেন্সত এবিলাক দিয়াই থাকিব গতিকে চাবা ring এক্সপানশন সদায় থাকিব কেতিয়াও 4টাত এটো ধৰণে এনেকে প্ৰডাক্ট তোমালকক দিন ভা নাথাকে এনেকে অৱশ্যে দিব বলেও 1 2 3 4 5 এটো হৈ যাব গতিকে এটো সম্ভৱ নহয় এনেকে তোমালকক দিয়া থাকিব কিন্তু ম্যাক্সিমাম অপচনতে ইয়াত এই পাৰ্টটোই থাকিব এক্সপানশন ইয়াত 3টাতে হেতুই থাকিব গতিকে সেই ধৰণৰ কোৱেশ্চনস বিলাক এন্ট্ৰেন্সত খুবেই হয় গতিকে এইবিলাক গুৰুত্ব দিবা আৰু অলৰেডি আমি 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰীৰ কথা পাতিছোই গতিকে সদায় 3 ডিগ্ৰীত ৰিঅ্যাকশনটো বেছি হয় গতিকে 3 ডিগ্ৰী এলকহল যদি পোৱা তাত আমাৰ ৰিঅ্যাকশনটো বেছি হেতু কাৰণে ইয়াত কিমান দিয়া গৈছে 0.1 বা ফাৰ্স্ট দিয়া গৈছে তাৰ পিছতে আহিব 2 ডিগ্ৰী এটো হৈ গল 2 ডিগ্ৰী সোয়া ইয়াত 2 ডিগ্ৰী আৰু সেই কাৰণতে আমি ইয়াক সেকেন্ডত ৰাখিছো আৰু শেষত কি দিয়া গৈছে 1 পেন্টেন লল যেটো আমাৰ 3 ডিগ্ৰী হৈছে 3 দেই লাষ্ট কাৰণ এটো 1 ডিগ্ৰী গতিকে আমাৰ এটো আহিব 1 নম্বৰত এটো কি হত আহিলে 2 এটো আহিল গৈ 3 গতিকে সেই ধৰণেৰে এৰেঞ্জমেন্ট কৰা হৈছে বেসড অন অৰ্ডাৰ গতিকে 3 ডিগ্ৰী সদায় বেছি তাৰ পিছত 2 ডিগ্ৰী তাৰ পিছত 1 ডিগ্ৰী গতিকে তোমালকৰ এনেকা কোৱেশ্চন যেতিয়া আহে জাজ কৰিবা কোড বেছি এবাৰ তোমাক ইয়াত জাজ কৰিবলৈ কৈছে কোনটো এলকহলত ৰিঅ্যাকশন বেছি হ'ব বা ফাস্ট হ'ব বা এৰেঞ্জ কৰিব কৈছে এটো ইয়াত আছে তাৰ মানে এটো 1 ডিগ্ৰী ইয়াত এইখিনিত আছে গতিকে দিস ওয়ান উইল বি 2 ডিগ্ৰী আৰু ইয়াত কি হ'ব 3 ডিগ্ৰী হ'ব গতিকে আটাইতকৈ বেছি কোড হ'ব অৰ্ডাৰ কি হ'ব 2 ডিগ্ৰী দেন 3 দেন 1 গতিকে এই কথাটোই হেতু 2 নম্বৰটো সদায় এতকে 2 নম্বৰটো এতিয়া প্ৰথমত আহিব কাৰণ কেলে এটো 3 ডিগ্ৰী আছে 2 নম্বৰটো কেলে প্ৰথম কাৰণ এটো 3 ডিগ্ৰী 3 নম্বৰটো সেকেন্ডত কাৰণ এটো 2 ডিগ্ৰী 1 নম্বৰটো 1 ডিগ্ৰী সো দিস ইজ দা অৰ্ডাৰ এটো অৰ্ডাৰ নহয় জানো গতিকে আমি অৰ্ডাৰ এটোত ৰাখিছো দেই এবিলাক সহজ এনেকা ধৰণৰ কোৱেশ্চনস হ'ব পাৰে এন্ট্ৰেন্সত সাবধান এবিলাক পাৰিবা নেক্সট একে ধৰণেৰে এটো হৈ গল 3 ডিগ্ৰী গতিকে এটো ইয়াত আমি এটো ৰাখিম আটাইতকৈ বেছি হৈ গল তেতিয়ালে এটো তো which is এটো বেছি হ'ব নেক্সট 2 ডিগ্ৰী হৈ গল এটো গতিকে নেক্সট 2 ডিগ্ৰীত আমি এটো ৰাখিম ইয়াত which দিলো আৰু এটো হৈ গল তেতিয়ালে নেক্সট so this is the order এটো কি হৈ গল 3 ডিগ্ৰী আৰু এটো কি হৈ গল 1 ডিগ্ৰী arrange the following alcohols in increasing order of reactivity same pattern of questions so this one is the 3 degree this one is the 1 degree this one is the 2 degree this one is the 1 degree গতিকে undoubtedly কি হ'ব এতিয়া ইয়াত বেছি হ'ব this one will be the fastest since it is 3 degree next আহিলে আৰু 1 degree lowest crowded দুটা আছে গতিকে যেটো এটো আহিব ফার্স্ট তাৰপিছত আহিব এটো আটাইতকৈ লাস্ট হ'ব এটো ফোর্থ হ'ব নেক্সট এতিয়া এটো কোৱেশ্চনস এটো অলৰেডি আমি ডিসকাস কৰিছো এটো যেটো OH আছে
ইয়াত থকা OH টো এতিয়া 2 ডিগ্ৰী গতিকে ইয়াত প্লাস টো আহিব ইয়াত আনস্টেবল হ'ব CH3 ইয়ালে শিফট হ'ব আৰু হেতু কাৰণে আমি ডাবল বন্ড এটো পাম গতিকে এটোই আমাৰ প্ৰডাক্ট হ'ব এটো so this one will be the product next একেদৰে তোমাক এটো জাজ কৰিবলৈ দিছে ইয়াত প্লাস আহিব তোমাক সেই ধৰণে আকৌ যদি মই প্লাস টো বিচাৰো when where it will be the major product গতিকে এটোটা আহি গল প্লাস আমি ইয়াত পালো so ইয়াত পোৱাৰ লগে লগে এটো কি হৈ যাব 2 ডিগ্ৰী হ'ব 2 ডিগ্ৰী হলে আনস্টেবল 3 ডিগ্ৰী হ'বলে চাব গতিকে এই CH3 গ্ৰুপটো ইয়াৰ পৰা ইয়ালে মাইগ্ৰেট কৰিব so মাইগ্ৰেট কৰাৰ লগে লগে there will be formation of ইয়াত ডাবল বন্ড পাম গতিকে আমি এই ধৰণৰে ডাবল বন্ড ওপৰলে এই ধৰণে আমি প্ৰডাক্টটো পাম যিটোত আছে হেতুৱে আমি প্ৰডাক্ট আমাৰ পাম গতিকে এটোত এটা দুটা তিনিটা 1 2 3 ইয়াত ডাবল বন্ড বা এটো 1 2 3 ইয়াত এটো নেক্সট এটো গতিকে আমি অপচন এ ইজ দা কারেক্ট ওয়ান নেই গতিকে সেই ধৰণৰে জাজ কৰিবা তোমালকে অকমান অসুবিধা হয়তো পাব পাৰা মই বৰ অকমান খৰকে লৈছো এবিলাক তোমালকে নিজে প্ৰেক্টিস কৰাৰ কাৰণে মই দি থৈছো নিজে এবাৰ চাবা যিখিনি দিগদাৰ পোৱা সেইখিনি মোক কমেন্ট কৰিবা মই সেইখিনি সলভ আউট কৰি দিম একেদৰে এই ৰিঅ্যাকশনস গিটা এতিয়া তোমালকক কৰিবলৈ দিয়া গৈছে আৰু সাইমল্টেনিয়াসলি এটো এটা কৰিবা এই দুটা পাৰ্ট এই তিনটা কোৱেশ্চনস মই তোমালকলে দিলো তোমালকে এইগিটা সৰ্ট আউট কৰি মোক সেই অনুযায়ী জমা দিবা গতিকে কোন গিটা প্ৰথম খুদিছো যে ইয়াৰ কাৰণে কি এলকিন আমি পাম আৰু এই তিনিত নেক্সট খুদিছো যে এই তিনিটা এলকিন পাবৰ কাৰণে স্টাৰ্টিং এলকহলটো কি হ'ব লাগিব খুদিছো আৰু শেষত তোমালকক দিয়া গৈছে এই দুটাৰ পৰা মেকানিজমটো ডিসকাস কৰিব লাগে এই দুটা গতিকে এই গিটাৰ প্ৰিটাৰ্নৰ যদি কোৱেশ্চনস এই তিনটা যদি কোৱেশ্চনস তোমালকৰ অসুবিধা নাই তেতিয়াহলে তোমালকৰ এন্ট্ৰেন্সৰ কাৰণে কোনো অসুবিধা নহয় গতিকে ইয়াত মন কৰিবা ইয়াতো খেকে ইয়াত কি আহিব এটো প্লাস অৰ্থাৎ 2 ডিগ্ৰী কিন্তু ইয়াত যদি এটো প্লাস হৈ যায় OH যোৱাৰ পিছত এটো কিন্তু 3 ডিগ্ৰী হ'ব গতিকে ইয়াত ডাবল বন্ড ইয়াত ডেফিনেটলি